Hello, good morning everyone. Welcome back to my another vlog. So guys, so morning সময়ত কিমান সুন্দৰ view. Just looking like a wow guys in the morning in my place. So guys, so কিমান সুন্দৰ. টেনটেনে হেড গাইজ মই ফাইনেলি ৰেডি হ'লোঁ মই যাব ওলাইছোঁ কাকতে থকা এটা ষ্ট'ৰত বস্তু কেইটামান ল'ব আছে চ' ল'ব যাম কি বস্তু ল'ব যাম চ' আপোনালোকক দেখুৱাম চ' গাইজ বলক মোৰ লগত চলো ফাইনেলি ষ্ট'ৰ আহি পালোঁ চ' ভিতৰলৈ সোমাই যাওঁ কি বস্তু ল'ব লাগে কালেক্ট কৰি লওঁ বহুতেই বস্তু আছে ল'বলগীয়া কিন্তু মোৰ হাতত পইচাহে নাই ল'বলৈ বস্তুকেইটা চাই বহুতেই লোভ লাগিছে যিহেতু নেকি বাহিৰত কেমেৰা এলাউ নাছিলে চ' লুকাই অলপ কেমেৰা কৰিলোঁ ভিডিঅ' কৰিলোঁ আপোনালোকক দেখুৱাবৰ বাবে চ' গাইজ এইবিলাক বস্তু বহুত ডাঙৰ ষ্ট'ৰ কিমান সুন্দৰ চাওক গাইজ এতিয়া আহি পালোঁ হোৱাত মোৰ অলপ দেৰি হ'ল মই বেলেগ এটা জেগাতলৈ গৈছিলোঁ কি কৰিব পাৰি নাই এতিয়া আহি পাইছোঁ চ' যাওঁ ওপৰলৈ যাওঁ এতিয়া গৰম ইমান হয় মোৰ একদম উখাই পোৱা নাই আৰু ইমান গৰমত ঘূৰি আছোঁ পেডেল ঘূৰি আছোঁ কি কৰিম আৰু উপায় নাই গৈ আছোঁ গাইজ কি বস্তু আনিলোঁ এয়া আছিলে মোৰ শ্বপিং আজিৰ চ' বৰ বেছি নাছিল আৰু এইবিলাকে আৰু ড্ৰাই ফ্ৰুট কিবাকিবি লৈ আনিলোঁ যিহেতু নেকি বহুত কিনাইছোঁ সেইটো কাৰণে অলপ মতা হয় ন সেইকাৰণে অলপ হেল্ল' গাইজ ভিডিঅ'টো চাই যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব চ' গাইজ মই ভূপেন পুনৰ নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকক লগ কৰিম চ' চি ইউ চুন গাইজ বাই বাই